ডিগ্ৰী কৰি কি পালো? কথা অনুৰাগ শিৱম, আবৃত্তিকাৰ জ্যোতি কমল। ডিগ্ৰী কৰিলে হেনো চৰকাৰী চাকৰি পায়। ডিগ্ৰী কৰিলে হেনো চৰকাৰী চাকৰি পায়। পৰিয়ালৰ মাত্ৰ এটাই কথা, ডিগ্ৰী কৰ, ডিগ্ৰী কৰ, ডিগ্ৰী কৰ। কিন্তু কিন্তু ডিগ্ৰী কৰি পালো কি? মাথো এখন চাৰ্টিফিকেট। তাৰ বাহিৰেনো আৰু কি? HS পাছ কৰিলে বোলে আজিৰ দিনত লাভ নাই, ডিগ্ৰী কৰিবই লাগিব। ডিগ্ৰী কৰিলে বোলে চৰকাৰী কাৰ্যালয়ত চাকৰি পায়। ইণ্টাৰভিউ দি চৰকাৰী চাকৰি পাওঁ বা নাপাওঁ সেইবোৰ পিছৰ কথা। কিন্তু তিনিআলি চাৰিআলিত কেইখন জেৰক্সৰ দোকান আছে তাক হ'লে ভালকৈ চিনি পাইছোঁ। পৰিয়ালত এটা চৰকাৰী চাকৰি লাগে। চৰকাৰী চাকৰি তেনে আৰু 22ৰ পৰা 30 বছৰলৈ চৰকাৰী চাকৰি বুলি দিন পাৰ কৰাহে কথা। আৰু জোতা চেণ্ডেলৰ তুলি ক্ষয় যাব। আৰে ভাই, টেবুলৰ দৰে লাখ টকাৰ বান্দুল দিবলৈ মোৰতো সামৰ্থ্য নাই। ঘৰত কয় আজিকালি বোলে চৰকাৰী চাকৰি নহ'লে ভাল ছোৱালী নাপায়। তেন্তে মৰম ভাল পোৱাবোৰ কি এইবোৰ মিছা নেকি? যিবোৰ আজিকালি টকাত বিক্ৰী হৈ যায়। মই ডিগ্ৰী কৰি চাকৰি বিচাৰি হাবাথুৰি খাইছোঁ। কেৱল ঘৰখনৰ কথা ভাবে। কিন্তু মোৰ লগৰে মেট্ৰিকত 3বাৰকৈ ফেইল কৰাবোৰে এতিয়া ব্যৱসায় কৰি একোখন বিলাসী গাড়ী মালিক। সিহঁতক দেখিলে মোৰ এনে লাগে, চৰকাৰী চাকৰি আশাত মই বাৰু সময়বোৰ অপব্যৱহাৰ কৰিছোঁ নেকি? আচলতে ডিগ্ৰী কৰি মই পালো কি? মই বৰ্তমান পাইছোঁ কি ডিগ্ৰী কৰি?